হেল্ল' গাইজ ৱেলকাম টু আৱাৰ চেনেল। আমি আজি যাম বৰমাত। বৰমাত যাই না ক'ত যাবি? পাঠশালা না বৰমা? বৰমা না টিহু? টিহু মোটামুটি হেৰি আৰু না কি জাগা কি নাম ভবানীপুৰত যাম গাইজ। চাই থাকিলে হ'ল ভবানীপুৰত যাই কি কৰোঁ কি নকৰোঁ, ৰাস্তাত কি হয় কি নহয় চব দেখাইছোং গাইজ। বেয়া বৰষুণ দিছে কালি ৰাতি, পানীয়ে পানী ৰাস্তাত বা আমি নাই আৰু না ব্লগ বনাব যাম। আমি দুটা চাৰ্ভিছ লাগে, দুটা আগত যাই নাই মই ফাৰ্ষ্ট টাইম বাৰ আমিতো মই ভাবছোঁ আগে দুটা পিছ লাগে আছে গাইজ। যাইছোঁ না খালি হ'ল ভিডিঅ'টো স্কিপ নকৰাকে। আৰু ভাল লাগিলে লাইক বুলি হ'ল, ভাল লাগিলে লাইক কমেণ্ট কৰিলে হ'ল আৰু না আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিবি গাইজ। গাইজ যাইছোঁ না আগত কি হয় দেখাইছোঁ। মই কালি মানে দেখাই আছোঁ, এতিয়া বৰ্তমান কাটি থৈ দিওঁ। গাইজ আমি এতিয়া বৰ্তমান বৰমা কলেজ পালোঁ আৰু না। আজি বৰমা কলেজত কিবা আছে নেকি? গাড়ী আছে গাইজ। এইগিলা ৰাস্তাত আছে বৰমা কলেজৰ সন্মুখত। আমাৰ এই ছাৰৰ তন্ময় ছাৰৰ এতিয়া বৰমা কলেজতে পঢ়ে, ইয়ে নাজানে কি আছে কি নাই। তেওঁ খালি এক্সামহে দিবা আহে না কলেজত। গাইজ আজি ৰাস্তা জাম লাগি গৈছে বৰমা কলেজৰ সন্মুখত। গাইজ বৰমা কলেজ এক্সাম আছে চাগে কিবা হ'ল। গাইজ বৰমা কলেজ গাইজ মানে বৰমা ব্ৰিজৰ ওপৰত চাওঁ গাইজ। বিল্ডিং গাইজ বৰমাৰ কিবা এইগিলা আৰু না। তাতে বৰমাৰ মেইন কিবা ভিডিঅ' নকৰিলোঁ আমি। তাতে একদম জাম লাগছিল গাইজ, একদম গাড়ী পুলিচ আছিল। হেলমেট মাৰি আছে না আৰু হেলমেট চেলমেট পিন্ধবা লগা হৈছে গাইজ, উপায় নাই আৰু না কি ক'ম। দুইজন হেলমেট পিন্ধাই ল'ব। আগত চাৰিজন গেছে আগত আমি শিকিছিলে গাইজ তাতে বিহু পালোঁ। গাইজ আমি বিহু পালোঁ, ইপিনে আমাৰ এক্সিডেণ্টে হ'ল আৰু না কিবাকে আৰু আগত যাব লাগিব। আগত যাইছোঁ অগ্ৰেছাটো আমাৰ পূৰা ফাইভে গাড়ী চলাইছে কি ক'ব আৰু মানে দুয়োজনেই লাগি মানে মই গাড়ীখন ভিতৰটো ভালেই হৈছে, তাৰমানে কাটি দিয়ে তাত বহুত ডাঙৰ গাড়ী আহিছে। কিবাকে যদি কাটবা মুঠি লৈ ডাইৰেক্ট মাৰা কিন্তু হয়। এতিয়া আমি যাই চাওঁ আৰু না আগত কি মজা ভিউ গাইজ। গাইজ আহি এক্সিডেণ্ট হৈ গ'ল আমাৰ, কি ক'ম আৰু এতিয়া। 108 খুন্দাই দিছে কি ক'ম আৰু গাইজ। ৰাস্তাটোৱে বেয়া না গাইজ। এক্সিডেণ্ট হৈছে ৰাস্তাটো বেয়া গাইজ, এইটো কি ক'ম আৰু না। আমাৰ এই লগৰ ইমান সেই নাই, অলপমান সেই হৈছে একো ফোন চোন শুনাই মানে গাইজ। ৰাস্তাটো মানে উঠাইছি মানে এটা চাইড মাত্ৰ সেই আছে, এতিয়া আমি গাড়ী যাই থাকোঁ। গাইজ কি ক'ম, জোৰচে আহিলেতো পূৰা ডাঙৰ হেৰি হ'ল না, জোৰচে অহা নাই লাহে লাহে আৰু তাকো হাৱে জোৰচে আহিলে গাইজ ডাঙৰ এক্সিডেণ্ট হ'লে জোৰচে অহা নাই আৰু না লাহে লাহে শ্বিলং ৰাস্তাটো গাইজ। ৰাস্তাটো চাওকচোন একবাৰ, পুৰা একদম জাপ মাৰি থাকে, নাচি থাকে গাইজ। ৰাস্তাটো বাৰু উঠাইছি নতুনকৈ কিবা কিজানি নতুনকৈ কিবা কৰিব ভাল কৰিব। ৰাস্তাটোত বৰ্তমান এটা শিল আছে না, সেইকাৰণে পূৰা ব্ৰেক মাৰিলেও নাখায় আৰু না, ব্ৰেকটো নধৰে, সেইকাৰণে হেৰি হৈ গ'ল আৰু না। কি ক'ম, বেছি ডাঙৰ সেই নাই, অলপমান হৈছে। আৰু গাইজ এইটো ভাবে না, কাষে কাষে ৰাস্তা যাইতে যদি বাগৰিয়ে পৰোঁ, পিছফালৰ পৰা গাড়ী এখনে খুন্দাই থৈ গ'ল, চেছ মানুহ নাবাচে আৰু গাইজ। এই ৰাস্তা ভাবে ৰাস্তা কিমান গাড়ী অহা যোৱা কৰি থাকে, সেইকাৰণে অলপ লাহে লাহে যাব লাগে। আমি লাহে লাহে যাই আছিলোঁ, কিন্তু ৰাস্তাটো মানে ব্ৰেক মাৰিলে পিছলি যায় মানে, কি আছে উল্টা শিল ৰাস্তাটো। ৰাস্তাটো মস্ত হৈ আছে বহুত দিন আহি আহি মানে 108 এখনক খুন্দা মাৰ দিছিল এই আমাৰ লগকেইটাই। জোৰচে আহিলেতো গাইজ ডাঙৰে কিবা হ'ল আৰু না লাহে লাহে দেখাৰ কাৰণে। মানে এম্বুলেন্সখন আগে আগে আহিছিল, তাৰমানে আগে আগে গাইজ আহি আহি আমি এতিয়া ৰখচোং অলপমান, আমাৰ লগটোৰ অলপমান চাল গেছি দেখাইছোং গাইজ। চালি হ'ল এই ক'ত চাল গেছি অলপ ব্ৰেক লাইটটো ক'ত চাল গেছি দেখাই গাইজ। গাড়ী খান অলপমান নাম্বাৰ প্লেটটো অলপমান গেছি আৰু কিবা সোমাই গৈছে নে কিবা সোমাই গৈছে নাই গাইজ। কি ক'ম আৰু আহি আহি আমাৰ এনেকুৱা হ'ব পালা আৰু না, বেছি ডাঙৰ হোৱা নাই, অলপমান হৈছে। আমাৰ ছাৰৰো আহি থাকে এনেকুৱা মাজে মাজে, কি ক'ম আৰু। আমি বৰ্তমান ৰখি আছোঁ এতিয়া, এইবিলাক গাড়ীয়ে গাড়ী। আমাৰ লগ এটা তাৰমানে আমি হেলমেট লৈ আছোঁ, আমিও
যেটা মানুহ সেইটা হেলমেট লৈছে আমাৰ লোক এটা বেলেগ হেলমেট লৈ আছে চাব নেকি গাইছ লাভৰ কলা ইটো হেলমেট হেলমেট বুলি কৈছো গাইছ হেলমেট পিন্ধি আছো একবাৰ হেলমেট গাইছ একোই নাই গাইছ পেলাই দিছে যাং যা পুলিচৰ গাড়ী বুলি ভাবছিলো গোটাই কেইটা হেলমেট পিন্ধিলো আমি লাষ্টত যাই কি হ'ল না একজনটো পুলিচে গাড়ী বুলি পলা লাগে লাষ্টত যাই কি হ'ল না চাফা কৰা যাওঁ মানুহ গাইছ গাৰ্লফ্ৰেণ্ড এটা লৈ আহিব পাৰিবি দিনা ভেলেণ্টাইন্স ডেৰ দিনা বিন্দাছ গাইছ বিন্দাছ গাৰ্লফ্ৰেণ্ড গাইছ দেখা না হেলমেটটো আছে নাই লুকাই লৈছে পুলিচৰ ভয় লাও কলা হেলমেট লঙা লাও কলা হেলমেট নহয় এটাই উৰুমি আছে আৰু বুজি আছে আৰু উৰাই যাব বতাহ জৰে দিলি বাৰ হেলমেট ভাল আকাশ গাইছ আকাশ পাঠশালা পালো নেকি পাঁচশলা নাই কিবা জেগা ভাল কিবা হাউলি লেখা আছে কিবা কিনি লেখা আছে গাইছ মস্ত ব্ৰিজ কমেণ্টত ক'বচোন গাইছ কি জেগা এখন ব্ৰিজ এখন পালোঁ মস্ত ডাঙৰ ব্ৰিজ ব্ৰিজৰ ওপৰৰ পৰা আপোনালোকক ভিউ দেখাই আছোঁ আমি গাইছ ভিউটো চাওঁ চিনি নাপাই ভাল দচিয়া মানে আমি আমাৰ গোটেই এনজয় কৰা বয়স মানে আমাৰ গোটেই এনজয় আমি কেইটাই এনজয় কৰিম গাইছ ঘৰত মাদাৰ বাদাৰহঁতে বাধা দে ঘূৰিব নালাগে তোমাৰ যাব নালাগে কি কৰিম গাইছ লগকেইটাই যাবা কিন্তু আমাৰো যাব ইচ্ছা যায় মানে কি কৰিবি বয়স আমাৰ নিজৰ বয়স এনজয় কৰাৰ বয়স কি কৰিবি আমি য'ত যি কামত আছিলোঁ সেইটো কিবা এটা পালঙে আৰু নাওমান গিলে পাম তাতে তাৰ ভিডিঅ' চিডিঅ' একো নকৰোঁ গাইছ সেইবিলাক কথাতে নকৰোঁ মানে কি আপোনাৰ লাজ চাজ লাগে অলপমান ঘৰৰে মানুহবিলাক আৰু তাৰ পৰা ওলাই আহিলে আমি ভিডিঅ' কৰিম তাতে আৰু কি হয় কি নহয় যদি কিবা হয় এইবিলাক শিকাম চাই থাকিলে ভিডিঅ'টো গাইছ গাইছ কিবা এহঁতৰ ঘৰত আমি ব্লগ নবনাওঁ বুলি ভাবছিলোঁ আৰু না এহঁতৰ ৰাস্তাতে বনালোঁ ঘৰত এতিয়া পালঙে না লোক কেইটা আছে এইকেইটা লোক আছে নবনাওঁ বুলি ভাবছিলোঁ ব্লগটো এতিয়া এহঁতে ক'লা লোককেইটা বনা বুলি এতিয়া পালং এহঁতক এহঁতে গাড়ী চাড়ী থলা এতিয়া ভিতৰত যাওঁ কি হয় কি নহয় ভিডিঅ'টো চাই থাকিলে হ'ল লাষ্টৰ লাগে গাইছ আমি বৰ্তমান পালোঁ এতিয়া য'ত আহিব খুজিছিলোঁ এতিয়া ফল মূল খাব দিছে আমাৰ আপেল খাই আছে টিকু আপেল খাই আছে বুট আৰু আপেল খাই আছে বোলে এইটো আমাৰ ছাৰ মানস মিকু এইকেইটাই আছোঁ আৰু আমি গাইছ ময়ো মাৰি দিম এটা মুক্তি গাইছ আমি এতিয়া চাহ খাব আহিলোঁ দেই মানৱ খা এই চাহ কি খাব দিছে কলতে একেবাৰে ভৰাই দিওঁ দেই চেলেঞ্জ এই গোটাই দেই দেই গোটাই একেলগে চেলেঞ্জ এই চাহ গেল কিন্তু মই লাহে লাহে খাম মই দিখাই খাম এতিয়া চাহ এইটো মোৰ নাকি এই মোৰতো বাকী এইটো নাই ভাল এই চাহ টিকু তৰমুজ না কিবা বেলেগ কিবা বেলেগে বুলি কোৱা কৈছো মুজটো কিবা বেলেগ কোৱা পাইছিলো হা তই কি খাই আছা এই গম পাইছা ইটোহে তৰমুজ এর বেলেগ গম পাইছা গাইস গাইছ আমি এতিয়া নাই খোজকাঢ়িব আছোঁ মানে ভিতৰতে বহি বেয়া লাগিছে আমি কলা আগৰ এটাটো কলা পিন্ধছি গাইছ চব কলা গাইছ বাকী আজি নতুন আমি আহিয়ে বনাই নাই গাইছে আমি ইবাগে এটা আপি আছিলে ইবাগৰ পৰা ওলছিল আমাক দেখা পাই লুকাই থাকলাক কেতিয়াবা লাচে গুচি না কিহে গুচি নাজনো দেচোন সেইটো আমি ক'ব নোৱাৰিম
গাইজ কেনে লগা হৈছে কমেণ্ট কৰি জনাব ভাল লাগছে যদি লাইক কৰিব বেয়া লাগছে যদি বেয়া লাগছে যদি আনলাইক কৰিব নালাগে নাচালি হ'ল আৰু ভিডিঅ'টো ভাল চাই মাৰি দিব প্ৰশ্নজৰ মানে কিমান লৈছে প্ৰশ্নজৰ 360 টাকা তোৰ 60 জায়গা 300 লৈছি গাইছ 60 টাকা লৈছে এটা কৈছি প্ৰশ্নজৰ 60 টাকা লৈছে চশমা নহয় দামী চশমা ব্ৰেণ্ডেড চশমা হয় না চশমা ট্ৰেন্ডিং টাকা গাইছ কেনে লাগছে কমেন্ট কৰি জনালি কি বুলি কয় ভাল গাইছ কমেন্ট কৰি জনাবে কেনে লাগছে মোক লুকছটো কেনেকুৱা লাগছে আৰু না আমি এতিয়া হেৰিত আছোঁ পাঁচ কি বুলি কয় ভবানীপুৰ বেতনা জেগাখিনি গাঁওখনৰ নাম বেতনা তাতে আছোঁ আমি আহি বেয়া লগা নাই ভালে লাগছে কিন্তু দোকান এখন গৈছিলোঁ একো খাব নাপালোঁ দোকানখন বন্ধ এতিয়া দিপৰা হৈছে না এটা বাজিলোঁ বাকী ভালে আছোঁ আৰু না বেলেগত যাম এতিয়া দেখাই আছোঁ আৰু বাকীখিনি চাই গাইজ আমাৰ লগ এটা উপদেশ এটা দি আছে কুকুৰ দেখা পালে কি কৰিব লাগে হ'ব কুকুৰ দেখা পালে কি কৰিব লাগে সঁচা নেকি সিংকে দিব লাগে নেকি আমি গম পালোঁ আজি আমি গম পালো আজিৰ পৰা সিংকে দেখাব লাগব আৰু যদি কুকুৰতে কামৰে ফটক আহি একদম কুকুৰৰ দৰে মাৰবা লাগব আমি না কি বোধ আমি পাঠশালাৰ পৰা আহিলোঁ আহি কিনে এতিয়া যাম বাগানপাৰা বৰ্তমান কিবা খাই লওঁ পৰঠা খাই লওঁ এতিয়া আমি যাম বাগানপাৰাত আমাৰ চাৰফালে কিবা কাম আছে কি কাম হয় চাইছি ভাল কি কর না বাগানপাৰালৈকে যাম তাতে কি হৈছে মই গাড়ী চাই থাকি হ'ল ভিডিঅ'টো আমি পাঠশালাৰ পৰা আহি পালোঁ পাঠশালাৰ পৰা আহি এতিয়া যাম বাগানপাৰাত আমি বৰ্তমান কিবা কিনি খালোঁ খাৱাটো বাৰু নিখালোঁ এতিয়া ডাইৰেক্ট যাম বাগানপাৰাত আমাৰ চাৰফালে কিবা কাম আছে নাযাওঁ তাতে যাই কি কাম আছে গাড়ী শিকাই আছোঁ চাই থাকিলোঁ ভিডিঅ'টো লাভ কৰিব লাগে গাইজ আমি বাগানপাৰা আহি পালোঁ আৰু না বাগানপাৰা চেৰাই আহিলোঁ আছোঁ আমি বাগানপাৰা মেইন চকৰ পৰা অলপমান আগত আছোঁ এনেই এটা ফটো চটো উঠাম বুলি কৈছে ক'ৰবাত ফটো উঠে আৰু না ৰাং ফটো উঠা জাগাত লাগে ফটো উঠা জাগাই বেছি বনাই এতিয়া লাগে কি ক'ম আৰু না এই ঘাঁচালে তলতো এইটো ঘৰে ভালৰ ফটো উঠা জাগা বেছি বনাই গাইজ আহি কি জাগাত লৈছে দেখিছে না এই ভাল জাগাত লৈছে কোন জাগা বহা জাগা ভাল কোন মুখত লৈছে না আজি দিয়ে ভিডিঅ'টো চা এটা ভিডিঅ' কৰ হেল্ল' গাইজ আমি এতিয়া ৰখিছোঁ বৰ্তমান ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ মানে ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট লাইক শ্বেয়াৰ দিলি হ'ল আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিলি হ'ল আৰু ইনষ্টাটো ফ'ল' কৰিলি হ'ল আৰু বেল আইকনটো টিপলি হ'ল ৰাতৰে সোধে কওক লাইক কৰবা লাইক কৰি দিবি গাইছ ভাল লাগলে কো লাইক কৰি দিবা কো ব্যস্ত গাইজ ব্যস্ত এইগিলান কো শ্বেয়াৰ কৰি দিবি কমেণ্ট কৰি দিবা দেখোন কমেণ্ট সাবস্ক্ৰাইব কৰবা দি এইগিলা লাইক কৰি দিবি শ্বেয়াৰ কৰি দিবি এটা সাবস্ক্ৰাইব কৰি দিবি বাই বাই গাইজ দে গাইজ বাই বাই